ৰাজ্য কপাই গৈছে হিল হাকু কাণ্ড বিবস্ত্ৰ হৈছে মহিলা দুজনীকৈ আই মাতৃ উলংগ হৈ হিল হাকু উচ্ছেদ অভিযানত প্ৰতিবাদ কৰিবলগীয়া হৈছে তাতকে লজ্জাজনক কথা একো নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিল হাকুত অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'বলগীয়া হৈছে খিলঞ্জীয়া নাৰীয়ে আজি ক'ত গ'ল বিজেপিৰ দমফালি মাৰি মাৰি কোৱা কথাবোৰ আমি নিজকে বৰ গৰ্ব কৰি পেলাই কৈছিলোঁ অসমখন শান্ত হয় অসমত আন্দোলন কিয় লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি প্ৰশ্ন কৰা নাছিলে জানো হিল হাকু উচ্ছেদৰ বিৰোধিতা কৰিবলৈ অৰ্থনগ্ন হ'বলগীয়া হ'ল মহিলা কিমান এটা লাজৰ কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিজেপিৰ শাসনত অৰ্ধনগ্ন হ'বলৈ বাধ্য হ'ল খিলঞ্জীয়া মহিলাৰ সুৰক্ষাৰ কথা কোৱা হিমন্ত চৰকাৰৰ দিনত মহিলা হ'ল আজি অৰ্ধনগ্ন মহিলা হ'ল উলংগ মহিলা হ'ল বিবস্ত্ৰ হিল হাকু উচ্ছেদ অভিযানত দুগৰাকীকৈ নাৰী কিন্তু উলংগ হৈ পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে তাতকে আৰু লজ্জাজনক কথা একো নাই ছ'চিয়েল মিডিয়াত একেমুখে হিমন্ত চৰকাৰক এটা ধিক্কাৰ জনাইছে ৰাইজে সৰ্বত্ৰে গৰিহণা জনাইছে সকলোৱে অসমৰ জনতাই যদি এনে বিশ্বাসঘাতকতা কেৱল হিল হাকু ৰাইজৰ ক্ষেত্ৰত হৈছে বুলি ভাবিছে ই ভুল আজি যদি হিল হাকু কালিলৈ আমাৰ সকলোৰে ক্ষেত্ৰত হ'ব এতিয়াই যদি বুজা নাই সৰ্বস্ব হেৰুৱাবলৈ প্ৰস্তুত থাকক বেছি দিন নাই ৰামদেৱ আদানী সদগুৰু ৰবি শংকৰ সকলো আহি আছে আমাৰ লাখ লাখ বিঘা মাটিত খেতি কৰিবলৈ আশ্ৰম খুলি নেতাসকলৰ লগত নাচিবলৈ আমাৰ নীৰৱতাই এদিন সকলোকে উলংগ কৰিব এনে ধৰণে ককৰ্থনা কৰা হৈছে গৰিহণা দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পুনৰবাৰ কৈছো হততে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হওক নতুবা মোদী চৰকাৰে হওক প্ৰত্যেকখন মেলে মিটিঙে কেৱল মাত্ৰ নাৰী সুৰক্ষাৰ কথা কয় বিজেপিৰ চৰকাৰৰ দিনত নাৰী সুৰক্ষিত বুলি তেওঁলোকে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে তেনেহলে এয়া নেকি সুৰক্ষা নাৰীৰ সন্মান ক'ত গ'ল এই প্ৰশ্ন উত্থাপন কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা বিজেপি চৰকাৰে এই সন্দৰ্ভত কি ক'ব